নমস্কাৰ। আমাক শাস্ত্ৰত কোৱা হয় যে আমাৰ প্ৰকৃত পৰিচয় আমাৰ এই শৰীৰটো নহয় বা এই স্থূল দেহটো নহয়। আমাৰ প্ৰকৃত পৰিচয় হৈছে সেই পৰম তত্ত্বৰ লগত বা আত্মা বা পৰম আত্মা যি বুজাবলৈ চেষ্টা কৰা হয়। এই কথাটোৰ ওপৰত আজি আমি অনুসন্ধান কৰিম যে আমি প্ৰকৃততে আমাৰ যি প্ৰকৃত পৰিচয় এই শৰীৰটো হ'ব পাৰে নে নোৱাৰে, আৰু ইয়াৰ লগতে দুটামান অস্তিত্ব সম্বন্ধ হয়তো বহুতে শুনা নাই, যোনে এই অস্তিত্বৰ সন্ধানত আগতে অনুসন্ধান কৰা নাই বা আধ্যাত্মিক পথত খোজ দিয়া নাই। তেওঁলোকৰ কাৰণে দুটামান এনেকুৱা কেইটামান কথা হ'ব, সেইকেইটা হয়তো কোনোদিন শুনাও নাই বা বিচাৰ কৰিও চোৱা নাই। এতিয়া আধ্যাত্মিক শিক্ষা মানেনো কি? আধ্যাত্মিক শিক্ষা মূলতে ভাৰতবৰ্ষৰ পৰা উদ্ভৱ হোৱা। আজি বহু পশ্চিমীয়া দেশ, পশ্চিমীয়া আগশাৰীৰ বিশ্ববিদ্যালয়সমূহে আধ্যাত্মিক শিক্ষা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে আৰু তেওঁলোকে বহুত আগবাঢ়ি গৈছে। কিন্তু পৰিতাপৰ বিষয় যে আমি ভাৰতীয় মূলৰ মানুহ হৈও বহুত কম মানুহে প্ৰকৃততে আধ্যাত্মিক জ্ঞাননো কি, আধ্যাত্মিক শিক্ষানো কি তাৰ বিষয়ে। এক কথাত ক'বলৈ গ'লে আধ্যাত্মিক শিক্ষা হৈছে, আধ্যাত্মিক জ্ঞান হৈছে অস্তিত্বৰ জ্ঞান। আমি প্ৰকৃততে কোন হয়, আমি ইয়ালৈ ক'ৰ পৰা আহিলোঁ, ইয়াত আমাৰ কাম কি, এইবিলাক যিবিলাক গোটেই জগতত যিবিলাক চলি আছে সেইবিলাক প্ৰকৃততে কি চলি আছে, আমাৰ জীৱনটো কেনেকুৱা হ'ব লাগে, কেনেধৰণে আমি জীৱনটো আগবঢ়াই লৈ যাব লাগে, সেই শিক্ষাই হৈছে আধ্যাত্মিক শিক্ষা। আৰু আমাৰ আধ্যাত্মিক জ্ঞানত যি শাস্ত্ৰবিলাকত বাৰে প্ৰতি এটা কথা কোৱা হয় যে আমাৰ প্ৰকৃত পৰিচয় এই পৰম সত্যৰ লগত। আমাৰ গুৰুজনায়ো সেইটো কাৰণে কৈছিলে যে কুকুৰ চিগাল গধৰ গৰু আত্মাৰাম, জানিয়া হবাকো কৰিবা প্ৰণাম। একেই পৰম তত্ত্ব, একেই পৰম সত্য, একেই ঈশ্বৰ, আপুনি যি নামেই কওক সেই সকলোতে আছে। সেই ইয়াৰ পৰা আমিও অভিন্ন নহয়। আৰু এই কথা শাস্ত্ৰত বাৰে প্ৰতি উল্লেখ আছে আৰু বহু প্ৰমাণো আছে। আৰু ইয়াতে হয়তো কোনোবাই সুধিব পাৰে যে আমি যদি প্ৰকৃততে শৰীৰটো নহয়, তেতিয়াহ'লে আমি এই শৰীৰৰ জৰিয়তে সুখ দুখ বা বিষ কোপ এইবিলাকৰ অনুভৱ কিয় কৰোঁ? এই কথাটোৰ, এই প্ৰশ্নটোৰ উত্তৰো আজি আমি পাতিবলৈ গৈ আছোঁ। এতিয়া আমি শৰীৰ নহয় বুলি কোৱা অৰ্থ এইটো নহয় যে আমি শৰীৰটো যত্ন ল'ব নালাগে। এটা কথা মনত ৰাখিব লাগিব যে মানৱ শৰীৰ পৰম সম্পদ। এই সম্পদৰ যত্ন ল'ব লাগে, কিন্তু এই সম্পদৰ সৎব্যৱহাৰ কৰিব লাগে। শৰীৰৰ মাজত আবদ্ধ হৈ থাকিলে জীৱই কষ্ট পায়। এতিয়া প্ৰথম কাৰণটো কওঁ, আমি যদি এটা কথা লক্ষ্য কৰোঁ, আমাৰ এই শৰীৰটো জন্মৰ পৰা শেষ হোৱালৈকে, জীৱনৰ অন্ত হোৱালৈকে অনবৰতে সলনি হৈ থাকে। ইমান সৰু শৰীৰৰ পৰা গৈ ডাঙৰ হৈ আকৌ এদিন প্ৰকৃতিৰ লগত মিলি যায়। শৰীৰটো প্ৰকৃতিৰ বস্তু, এদিন আকৌ প্ৰকৃতিলৈকে ঘূৰি যায়। আৰু শৰীৰটো প্ৰতিদিনাই সলনি হয়। নতুন কোষৰ জন্ম হয় আৰু পুৰণা কোষবিলাক আকৌ ৰিচাইকেল হয়। কিন্তু এটা কথা, ইয়াত আমাৰ যিটো মই যিটো ভাৱ আহি থাকে, সেই মই ভাৱটো আমাৰ জীৱন কালছোৱাত সলনি নহয়। মই ভাৱটো কোনো সৰু মই বা ডাঙৰ মই বুলি নাহে, ই কেৱল মই বুলিয়ে আহে। আমাৰ সকলোৰে ক্ষেত্ৰত এই মই ভাৱটো আহি থাকে। এই ভাৱটো ইমান স্বতঃস্ফূৰ্ত আৰু শক্তিশালী যে আমি যেতিয়া নিজৰ নাম পাহৰি যাওঁ, আমাৰ নিজৰ আত্মীয় কুটুম বা ঠাই সকলো পাহৰি যাওঁ, তেতিয়াও যিটো আমাৰ মেমৰি লছ বুলি কয়, তেতিয়াও আমি এটা কথা কওঁ যে মই কোন হয়, মে কোন হওঁ, মে কাহা হওঁ। ইমান শক্তিশালী আৰু স্বতঃস্ফূৰ্ত এই মই ভাৱটো। সদা পৰিৱৰ্তনশীল শৰীৰ আৰু অপৰিৱৰ্তনশীল এই মই যিটো ভাৱ, সত্তাটো, এই সত্তাটো কেনেকৈ একেই হ'ব পাৰে? এটা পৰিৱৰ্তনশীল, সদা পৰিৱৰ্তনশীল আৰু এটা অপৰিৱৰ্তনশীল কেনেকৈ একেই হ'ব পাৰে? ইয়াতে আৰু এটা কথা কওঁ, আমাৰ যি ভৌতিক জগত, মেটেৰিয়েল ৱৰ্ল্ড, এই ভৌতিক জগত, বস্তুগত জগত হৈছে এই গোটেই ছবিখনৰ, গোটেই আমাৰ সৃষ্টিৰ যিখন ছবি, সেই ছবিখনৰ এই ভৌতিক জগত হৈছে এটা ক্ষুদ্ৰ অংশহে। এই কথাটো আপোনালোকে বিজ্ঞানত অধ্যয়ন কৰিলে গম পাব যে বিজ্ঞানেও কৈ আছে যে এই ভৌতিক পদাৰ্থ গোটেই এই বিশ্বব্ৰহ্মাণ্ড বা সৃষ্টিৰ কেৱল 5% বা তাতকৈ কমহে, যিটো আমাৰ ইন্দ্ৰিয়ৰ দ্বাৰা গম পাব পাৰি। আৰু সেইটো কাৰণে আমি সত্যৰ অন্বেষণত আমি কেৱল ইন্দ্ৰিয়ক সাৰথি কৰি গ'লে নহ'ব। আমাৰ
বিবেক বিচাৰ বুদ্ধি আমাৰ অনুভৱ আৰু আমাৰ অভিজ্ঞতাক সাৰথি কৰি যাব লাগিব। আৰু দ্বিতীয়তে এই শৰীৰটো হৈছে পঞ্চভূতৰ আকাশ বায়ু অগ্নি জল আৰু পৃথিৱী। আমাৰ শৰীৰটো পঞ্চভূতৰ। এই পঞ্চভূতৰ বস্তুবিলাকত প্ৰকৃততে কোনো চেতনা নাথাকে। উদাহৰণস্বৰূপে এই মোবাইল ফোনটো এটা পঞ্চভূতৰ বস্তু, নিজৰ চেতনা নাই। কিন্তু মই যি ভাৱটো আছে তাত চেতনা আছে, তাৰ অনুভৱ আছে, অনুভূতি আছে, যিটো এই জড় বস্তুবিলাকত নাই। ইয়াৰোপৰি আমাৰ শৰীৰটোত বহু অনুজীৱ বসবাস কৰে আৰু সেই অনুজীৱৰ এটা ডাঙৰ বাসস্থান হৈছে আমাৰ ক্ষুদ্ৰান্ত আৰু বৃহদান্ত, যিটো ইংৰাজীত গাট মাইক্ৰবায়টা বুলি কয়। তাত বহুত বেক্টেৰিয়া অনুজীৱ বাস কৰে। অকল তাতেই নহয়, আমাৰ গোটেই শৰীৰটোতে বহু অনুজীৱ বাস কৰে, যিখিনি আমাৰ চকুৰ দ্বাৰা দেখা পোৱাটো সম্ভৱ নহয়। এই শৰীৰটো কেৱল আমিয়ে ব্যৱহাৰ কৰা নাই, বহু অনুজীৱই ব্যৱহাৰ কৰি আছে। তৃতীয়তে আমি আমাৰ শৰীৰটো চাব পাৰোঁ, অনুভৱ কৰিব পাৰোঁ। চোৱা মানে অনুভৱ কৰা মানে ই আমাৰ এটা দৃশ্য। উদাহৰণস্বৰূপে এই হাতখনে মোক চাই আছেনে, মই হাতখনক চাই আছোঁ। হাতখনেতো মোক চাই থকা নাই, হাতখন মোৰ দৃশ্য। হাতখন মই হ'ব নোৱাৰোঁ। দৃশ্য আৰু দ্ৰষ্টা একেই হ'ব নোৱাৰে। এটা বিশ্লেষণৰ এটা পদ্ধতি আৰু এই বিশ্লেষণৰ বিশেষ অনুসন্ধানবিলাক দৃগ্দৃশ্য বিবেকত আছে। আপোনালোকে যদি ইচ্ছুক তেতিয়াহ'লে সেইখন অধ্যয়ন কৰিব পাৰে। এতিয়া কোনোবাই হয়তো প্ৰশ্ন কৰিব পাৰে যে যদি মই শৰীৰটো নহয়, তেতিয়াহ'লে মই শৰীৰটোত হোৱা দুখ কষ্ট বা সুখ দুখ এইখিনি কেনেকৈ অনুভৱ কৰিব পাৰোঁ। আমাক এটা কথা বাৰে প্ৰতি কোৱা হয় যে মনেই সকলো। এটা কথা মনত ৰাখিব, যেতিয়া মনৰ কাৰ্যকলাপবিলাক বন্ধ থাকে তেতিয়া আমি শৰীৰৰ বা এই জগতৰ সুখ দুখ অনুভৱ নকৰোঁ। আৰু এইখিনি কথাৰ লগত আমাৰ অস্তিত্বৰ এটা গভীৰ তত্ত্ব নিহিত হৈ আছে। যেনে উদাহৰণস্বৰূপে আমি গভীৰ নিদ্ৰা বা মূৰ্ছা যোৱা অৱস্থাত আমি আছোঁ, কিন্তু আমি সেইখিনি সময়ত আমাৰ মনৰ কাৰ্যকলাপ বন্ধ হৈ আছে। মনৰ কাৰ্যকলাপ বন্ধ হৈ থকাৰ কাৰণে আমি এই জগতৰ অনুভৱখিনি বন্ধ হৈ আছে। এই কথাবিলাকৰ বিশ্লেষণ মাণ্ডুক্য উপনিষদত আছে আৰু বহুততে আছে। বিশদ বিশ্লেষণ মাণ্ডুক্য উপনিষদত আছে। আৰু ইয়াৰ উপৰি প্ৰজনন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগেই তাত জীৱৰ প্ৰৱেশ নহয়। আৰু যি আমি দেহান্ত হোৱা বুলি কওঁ, দেহান্ত হোৱাৰ লগে লগে হোৱাৰ পিছতো শৰীৰটোৰ কাৰ্যকলাপবিলাক চলি থাকে। সেইটো কাৰণে অংগদান প্ৰক্ৰিয়াটো সম্ভৱ হয়। আৰু এই মাজৰ সময়ছোৱাত শৰীৰটো কোনে ব্যৱহাৰ কৰে, তাত কোনে বাস কৰে। যিকোনো কথা এটা সিদ্ধান্ত উপনীত হোৱাৰ আগতে সেই কথাটো মানুহৰ বিবেক বিচাৰ বুদ্ধিৰ দ্বাৰা সন্মত হোৱাটো উচিত। আৰু এই কথাখিনিও আপোনালোকে নিজৰ অনুভূতি বিবেক বিচাৰ বুদ্ধিৰ দ্বাৰা এবাৰ বিচাৰ কৰি চাব। আৰু আমি আহি থকা পিছৰ সময়খিনিত আমি ইয়াৰ পিছৰ পৰ্যায়ৰ কথাখিনি পাতিম। নমস্কাৰ। কথাবিলাক এবাৰ বিচাৰ কৰি চাব।